হেল্ল' এভৰিৱান, আজি হৈছে 30 জুন। আজি এটি বিশেষ দিন। আমাৰ যোৱা যি এপ্ৰিল মাহত বিশ্ব অভিলেখ হৈ গ'ল, তাৰে আজি মানপত্ৰসমূহৰ লগতে 25,000ৰ মাননীটো প্ৰদান কৰা হ'ব। এয়া আমি দৰং জিলাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আহি পালোঁ। এয়া আমাৰ কাৰ্যসূচীসমূহ প্ৰায় আৰম্ভ হ'বই ওলাইছে। প্ৰথমতে উক্ত অনুষ্ঠানটিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী মহোদয়সকলৰ লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট অতিথিৰ দ্বাৰা মন্ত্ৰী পৰ্যলন কাৰ্যসূচী সম্পাদন কৰা হ'ল। তাৰ পিছত এনেদৰে সমাবেত সংগীতৰ দ্বাৰা কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যোৱা হ'ল। প্ৰগ্ৰেম চলি থকাৰ মাজতে এনেদৰে মই উঠি আহি ৰিলছ কেইটামান বনাই ল'লোঁ আৰু লগতে ফটো কেইকপিমানো উঠি ল'লোঁ। প্ৰগ্ৰেমৰ কিছুমান ক্লিপ এনেদৰে দেখুওৱা হৈছিল, লগতে আমাৰ 25,000 সমূহ আৰু কিছুমান ভিডিঅ' এনেদৰে দেখুওৱা হৈছিল। এয়া মা, মই আৰু এইফালে খুৰী এজনী আছে, এইপিনেও খুৰী এজনী আছে। আমি একেলগে এনেকৈ প্ৰগ্ৰেম চাই আছোঁ। এয়া বিশেষ সময়কণ, অৱশেষত মই চাৰ্টিফিকেট দুখন পালোঁ। এনেদৰে আজি বিশেষ দিনটিৰ কাৰ্যসূচীসমূহ অন্ত পৰিল। থেংক ইউ।